নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাৰতৰ 10খন আটকধুনীয়া ঠাই। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 10 চিলিকা লেক। ভাৰতৰ উৰিষ্যাত অৱস্থিত চিলিকা লেক ভাৰতৰ 10খন আটকধুনীয়া ঠাইৰ ভিতৰত এখন। ই বহুতো পৰিভ্ৰমী চৰাইৰ বাসস্থান। ইয়াত ডলফিনসহ বহুতো জলজ প্ৰাণী দেখিবলৈ পোৱা যায়। নম্বৰ 9 মেডিকৰী। ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত মেডিকৰী এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই। প্ৰাকৃতিক সৌন্দৰ্য আৰু সুন্দৰ কফি খেতিৰ বাবে বিখ্যাত এই ঠাই। নম্বৰ 8 মাউলিনং। মাউলিনং উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাৰ এখন গাঁও। এই গাঁওখন ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে উল্লেখযোগ্য। এই গাঁওখন পৰ্যটকৰ বাবেও উল্লেখযোগ্য। ইয়াৰ ৰবৰ গছৰ শিপাবোৰেৰে প্ৰাকৃতিক দলং তৈয়াৰ কৰা হয়। এই প্ৰাকৃতিক দলং চাবলৈ বহুতো পৰ্যটক ভিৰ কৰেহি। নম্বৰ 7 কুমাৰকম। কুমাৰকম এখন পক্ষী অভয়াৰণ্য। 25জন পক্ষীপ্ৰেমীৰ বাবে স্বৰ্গ হৈছে কুমাৰকম পক্ষী অভয়াৰণ্য। ই কেৰেলা বেকৱাৰ্ডছৰ ওচৰত অৱস্থিত। ইয়াত বহুতো পৰিভ্ৰমী চৰাই দেখা পোৱা যায়। ভেম্বানাড হ্ৰদ কুমাৰকমৰ আন এটা আকৰ্ষণ কেন্দ্ৰ, কিয়নো ই 10খন নদীৰ একত্ৰীকৰণ বিন্দু গঠন কৰে আৰু ই এটা সুন্দৰ মিঠা পানীৰ হ্ৰদ। হ্ৰদটোৱে নাৰিকল গছ আৰু মেংগ্ৰোভ অৰণ্যৰ মাজত বেকৱাৰ্ডছৰ চমৎকাৰী দৃশ্য প্ৰদান কৰে। ই কেৰেলা ৰাজ্যত অৱস্থিত। নম্বৰ 6 মাণ্ডু। ধাৰ জিলাৰ বৰ্তমানৰ মাণ্ডৱ অঞ্চলৰ এখন প্ৰাচীন চহৰ হৈছে মাণ্ডু বা মাণ্ডৱগড়। মাণ্ডু সাগৰ পৃষ্ঠৰ পৰা 634 মিটাৰ উচ্চতাত অৱস্থিত। মাণ্ডুৰ কেইটামান পৰ্যটনস্থলী হ'ল আশৰাফী মহল, বাজ বাহাদুৰ, হিন্দলা মহল, হাছাংছাহ থাম্প, জাহাজ মহল, জামে মছজিদ ইত্যাদি। নম্বৰ 5 হাম্পি। হাম্পি পূৰ্বৰ মধ্যযুগীয় হিন্দু ৰাজ্য বিজয়নগৰৰ ধ্বংসাৱশেষৰ বাবে বিখ্যাত। ইয়াৰ মন্দিৰসমূহ, ইয়াৰ ভাস্কৰ্য আৰু স্মাৰকসমূহে ভ্ৰমণকাৰীসকলক আকৰ্ষিত কৰে। হাম্পিত চাব লগা ঠাইবোৰ হ'ল ভিৰুপাক্ষা টেম্পল, ভিজয়া ভাট্টা টেম্পল, লটাছ মহল, হনুমান টেম্পল, হিপ্পি আইলেণ্ড, মাটাংগা হিল, মনলিথিক বুল, লক্ষ্মী নাৰাসিমহা টেম্পল, ৰিভাৰছাইড ৰুইন্স ইত্যাদি। আৰু ইয়াৰ মুখ্য আকৰ্ষণ হ'ল কৰাকুল ৰাইডৰ আনন্দ উপভোগ কৰা। নম্বৰ 4 কচ্চৰ ৰণ। কচ্চৰ ৰণ হৈছে পশ্চিম গুজৰাটৰ কচ্চ জিলাৰ থৰ মৰুভূমিৰ এটা নিমখৰ জলাভূমি। ইয়াক পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিমখ মৰুভূমি বুলি জনা যায়। ইয়াৰ চাব লগা ঠাইবোৰ হৈছে বিজয়া ভিলাজ প্লেচ, আইনা মহল, মাৰিন নেশ্যনেল প্লেক ইত্যাদি। নম্বৰ 3 ভেলি অফ ফ্লাৱাৰ্ছ। ভেলি অফ ফ্লাৱাৰ্ছ হৈছে এখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ই উত্তৰাখণ্ড ৰাজ্যৰ উত্তৰ চামুলি আৰু পিথোৰাগড়ত অৱস্থিত। এই অঞ্চলটোত এছিয়াৰ কলা ভালুক, স্নো নাহৰফুটুকী বাঘ, কস্তুৰী হৰিণ, মুগা ভালুক, ৰঙা ৰঙৰ শিয়াল আৰু নীলা ৰঙৰ ভেড়াকে ধৰি বিৰল বিপদাপন্ন প্ৰাণী বাস কৰে। নম্বৰ 2 পাংগং টছু। পাংগং টছু বা পাংগং হ্ৰদ হৈছে 4225 মিটাৰ উচ্চতাত অৱস্থিত পূব লাডাখ আৰু পশ্চিম তীব্ৰত বিস্তৃত এক হ্ৰদ। ই 134 কিলোমিটাৰ দীঘল আৰু 5টা উপহ্ৰদত বিভক্ত, যাক পাংগং টছু, টছু নিয়াক, ৰাম টছু আৰু নিয়াক টছু বুলি জনা যায়। এই হ্ৰদটো 3 ইডিয়টছ নামৰ বলিউডৰ এখন চলচ্চিত্ৰত দেখুওৱাৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই হ্ৰদটোৰ পানীৰ ৰং নীলা। এই হ্ৰদটো বহুতো পৰিভ্ৰমী চৰাইৰ প্ৰজনন ক্ষেত্ৰ। নম্বৰ 1 লক্ষাদ্বীপ। লক্ষাদ্বীপ হৈছে ভাৰতৰ কেৰেলা উপকূলৰ লাক্ষাদ্বীপ সাগৰত 36টা এটোল আৰু প্ৰবাল প্ৰাচীৰৰ এক ক্ৰান্তীয় দ্বীপপুঞ্জ। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে অসংখ্য পানীক্ৰিয়া আৰু ড্ৰাইভিং কাৰ্যকলাপ।
য'ত আপুনি নিজকে জড়িত কৰিব পাৰে। ই ভাৰতৰ আটাইতকৈ চাফা আৰু ধুনীয়া ঠাই। ইয়াৰ চাব লগা ঠাইবোৰ হ'ল মিনিকয় আইলেণ্ড, কাদামাত আইলেণ্ড, কাভাৰাত্তি আইলেণ্ড। মিনিকয় আইলেণ্ডত আপুনি বুট ৰাইডৰ মজা ল'ব পাৰিব আৰু কাদামাত আইলেণ্ডৰ থলুৱা খাদ্যৰ সোৱাদে আপোনাক আপ্লুত কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, যদিহে সময় সুবিধা হয় তেন্তে ভাৰতৰ এই সুন্দৰ ঠাইবোৰ চাবলৈ এবাৰ হ'লেও নিশ্চয় যাব।